নেকি কয় ৰাইজ গুড মৰ্নিং ডিব্ৰুগড় অসম ইয়াক পিছত গুড মৰ্নিং হৈছে দে সেইদিনাখন ৰাতিয়ে গুড মৰ্নিং কৈ দিছিলো আজি মাহে সকাম খাবলৈ গ'ল মা আৰু দেউতা তো আমি অকলে আছো আজি কিবা এটা বনাই খাম ভাবিছো মানে একদম টেষ্টি পোলাও চিকেন টাইপ মানে বহুত দিন পোলাও চিকেন খোৱা নাই পুৰা একদম টেষ্টিকে খাম ভাবিছো আৰু বতৰো পুৰা ডাৱৰীয়া অলপ জ্বলা দিম গুড মৰ্নিং কৈ দিয়া আনি গুড মৰ্নিং বতৰটো চাওক এই হাতখন অঁতৰাই দিছো ৰ'ব দৰ্জাখন খুলি দিছো তেতিয়া গম পাব পুৰা ধুঁৱলি কুঁৱলি হৈ আছে অ' ৰাইজ একো দেখি পোৱা নাই ডাৱৰীয়া বতৰত স্পেচিয়েল খাব লাগে নে কি কয় ৰাইজ চব পটাপট বজাৰ কেইটা কৰি ল'ব লওক চিকেন আনিব আছে আজি ব্ৰইলাৰ আনিব লাগিব ব্ৰইলাৰ মোৰ পেণ্ট টি চাৰ্ট পিন্ধিবলৈ কিমান সময় লাগে চাওক চিৰু মাংস 1 কেজি আনিবা দেই 1 কেজি ইমান বেছি হ'ব আমাৰ দুটাৰ কাৰণে পাছত খাম থৈ দিম 10 কেজি লৈ হ'ব এয়া গৈছো ব্লক লগোৱা ৰাস্তা ভালে লাগে পিছে কিন্তু একদম পকা ৰাস্তা হিচাপ পাত্তা নাপায় কিন্তু টিভি চেণ্টাৰ ওচৰত থকা গাহৰি কটা বজাৰখনৰ ওচৰলৈ আহিছো তাৰ পৰাই ল'ম ব্ৰইলাৰ দাদা এইফালে ব্ৰইলাৰ দিয়ক পুৰা ধুনীয়াকৈ লৈ ললো ব্ৰইলাৰ ললো আধা কেজি আৰু লগত কেপচিকাম আৰু বিলাহী অলপ ড্ৰাই ফ্ৰাই টাইপ বনাম ভাবিছো আৰু পোলাও লগত ড্ৰাই হলে ভাল লাগে ন চিকেনটো বেছি জুলীয়া হলে ভাল নালাগে পোলাও লগত তো সেইকাৰণে ড্ৰাইকে বনাম বলক যাওঁ ঘৰ নে কি কয় ৰাইজ Hey, below. Wait, ইমান গধুৰ এইবাৰ আকৌ কাপোৰ শুকোৱা পাল কোনে ফাৰ্ষ্ট মাৰিব পাৰে মাংস ধুই আছো দেই এই মাংস কাটি আনিলে যে কাঠৰ টুকুৰাবোৰ লাগি থাকে এইবোৰ বহুত ভালকৈ ধুব লাগে এইবোৰকে এৰুৱাই আছো আধা কেজি মাংস আনিছিলো কিন্তু আধা কেজি বনালে বেছি হ'ব আমাৰ দুটাৰ কাৰণে সেইকাৰণে আধা থৈ দিওঁ পাছত বনাম নে কি কয় ৰাইজ আধা থব নালাগে আধাতকে অলপ কমাই থোৱা কাৰণ যেহেতু মাংস হয় ন বনোৱাৰ পাছত আৰু লাগে এনেকুৱা হয় গতিকে যদি আধা থৈ দিয়ে নহ'ব মানে আধাতকে কম থব কৈছা আধাতকে অকমান বেছিকে লোৱা অলপ কমকে থবলৈ কৈছো ঠিক আছে এনে যি কয় ৰাইজ সেইটোৱে ৱাইফৰ কথা শুনিবই লাগিব হয় নে ৰাইজ এয়া থৈ দিলো দেই বাকীখিনি আহক এতিয়া আপোনালোকক দেখাওঁ মই কেনেকৈ বনাওঁ আজি ড্ৰাই ফ্ৰাইটো প্ৰথমতে ধনিয়া গুড়ি দি ষ্টাৰ্ট কৰিম ইয়াৰ পিছত গ'ল জিৰা গুড়ি অলপ কমকৈ দিছোঁ মানে ধনিয়া গুড়িতকৈ কমকৈ দিছোঁ আৰু এইফালে গ'ল জালুকৰ গুড়িটো মানে চবতে দিব পাৰি ইয়াৰ টেষ্টটো বহুত ভাল লাগে আৰু এইফালে ভিনেগাৰ গুচি গ'ল অলপ আকৌ এইফালে টমেট' কেচাপ ধুনীয়াকৈ দি দিছোঁ টমেট' কেচাপছে ইয়াদ আয়া চয়া চচো দিব লাগিব ন অলপ চয়া চচো দি দিছোঁ একেবাৰে নাম মাত্ৰ মানে অলপ আৰু সোৱাদ অনুসাৰ নিমখটো থাকিবই আৰু এতিয়া সংমিশ্ৰণ এতিয়া আহিছে মেইন বস্তুটো কৰ্ণফ্লাৱাৰ এইটো দিলে মানে এটা লেয়াৰ কোটিং টাইপ বহি যায় আৰু খাবলৈ ভাল লাগে চিলি চিকেন ক্ৰিস্পি চিকেন প্ৰায় এইবোৰত থাকেই কৰ্ণফ্লাৱাৰটো এতিয়াহে সংমিশ্ৰণ বহুত ভালকৈ মিক্স কৰিব লাগিব আৰু মিক্স ভালকৈ নহ'লে টেষ্টটো জিতি হৈ যাব তেলখিনি উতলিলে তাত চিকেনৰ পিচবিলাক দি দিব এনেকৈ ভালকৈ দিব যাতে এটাৰ ওপৰত এটা নুঠোৱাকৈ ঘপককৈ লুটিয়াই নিদিব এটা ছাইড সিজিবলৈ দিব এটা ছাইড 5-10 মিনিটমান সিজাই পেলাই লুটিয়াব এটাকৈ এয়া দেখিছে ব্ৰাউনিছ কালাৰ হৈ গ'ল মানে ব্ৰাউন হোৱাৰ পিছতহে লুটিয়াব এয়া চাওক গোটেইখিনি লুটিয়াই দিলোঁ আৰু এটা ছাইড পুৰা ব্ৰাউন হৈ গ'ল পাৰিছোঁ এয়া চাওক অলপ ক্ল'জ আপ এটা দেখুৱাই দিছোঁ মানে লুপ লগাই দিছোঁ আপোনালোকক চিকেনখিনি পুৰা ডিপ ফ্ৰাই হৈ গৈছে এয়া চাওক চিকেনখিনি ফ্ৰাই হৈ যোৱাৰ পাছত কাঢ়ি ল'ম তাৰপিছত আকৌ পিঁয়াজ কেপচিকাম আৰু বিলাহীৰ লগত ড্ৰাই ফ্ৰাই কৰিম বনাব পাৰিছো ন ৰাইজ এয়া বনাবতো পাৰে মোতকে ভালকে বনাই বাৰু আৰু মোৰ টেনচন নাই মানে মোৰ যেতিয়া খাবলৈ মন যায় নহয় কৈ দিওঁ আৰু বনাই দিয়ে বুলি বনাই দিয়ে এয়া মোৰ সহযোগী শিল্পী হিচাপে এয়া হৈ গ'ল ফ্ৰাই এটাকৈ কাঢ়ি লৈছোঁ দেই আৰু বাকী আছে মানে চিকেনটো কমপ্লিট কৰিবলৈ আকৌ ফ্ৰাই কৰিব লাগিব পোলাওটো তুমি বনাবা নেকি दोनों के मर्जी के ऊपर निर्भर है अभी कौन बनाएगा पुलाव নহয় আসলে আমি দুইটাই লাগি বনাইছো মানে জুগাৰখিনি মই কৰি দিছো চিকেনটো হি বনাইছে ইয়া পুলাওখিনি বনাবলৈ অলপ জুগাৰ হি কৰিছে অলপ মই কৰিছো বনাওটো তেনেকৈ মিলাই কৰিম আৰু কলাপ কৰিছো ৰাইচ পোলাওখনে প্ৰস্তুতি ৰাইচ বিট এটা বনাইছো কেনেকুৱা লাগিছে চাউলখিনি অলপ দেৰি তিয়াই থম বুলি ভাবিছিলো কিন্তু তিয়াই নহল এতিয়া কোৱা ওকনি উলিয়াই আছে ইয়াৰ পৰা কোৱা ওকনি নাই নি ধুনীয়া চাউল মানে ফ্ৰেছ পুৰা ক্লিন ফটফটিয়া এয়া লৈছো কাটি থোৱা পিঁয়াজ লং ইলাচি দালচেনি ইফালে তেজপাত আৰু পিচি থোৱা আদা নহৰু
পানীখিনি শুকাবলৈ দিছোঁ আৰু মাংস ভজা তেল অলপ বেছি হৈ গৈছিলে সেইকাৰণে ইয়াতে পোলাওতে দি দিছোঁ ৰ'ব আমাৰ মৰমৰ ঘিউ কেনেকৈ পাহৰোঁ এয়া ঘিউ গুচি গ'ল তেলখিনি গৰম হোৱাৰ পিছত পিঁয়াজখিনি দি দিছোঁ আৰু তেজপাত দুখিলা ভাঙি দিছোঁ যাতে ফ্লেভাৰটো গুচি যায় ইয়াৰ পিছত লৰোৱা কাম লৰাই থাকিব লাগিব এতিয়া अब बारी है अदरक लहसुन की আৰু লগতে দি দিলোঁ লং ইলাচি দালচেনি পিচি থোৱা এতিয়া লৰাই থকাহে কাম আৰু দেই ৰাইজ গেছটো মিডিয়াম ফ্লেমত থাকিব লাগিব নহ'লে দেই যাব আৰু পোলাওত কাজু বাদাম দি দিলে ইয়াৰ টেষ্টটোৱে ডাবল হৈ যায় নে কি কয় ৰাইজ কাজু বাদাম এতিয়া মিক্সাৰখিনি ভালকৈ মিক্স কৰিব লাগিব চাউল দিয়াৰ আগত পোলাও সাধাৰণতে বাসমতি চাউল দি বনালে বেছি ভাল লাগে আমি কিন্তু কেতিয়াবা জহা চাউল দি বনাওঁ আজি জহা চাউল দি বনাইছোঁ আকৌ ৰাইজ এতিয়া পানী দিয়াৰ সময় বহুত গুৰুত্বপূৰ্ণ সময় দেই এইকণ অলপ পানীৰ ইফাল সিফাল হ'লে চেচ পোলাও একদম ধ্বংস বাৰে বাৰে কৈছোঁ স্বাদ অনুসাৰ নমক এতিয়া কুকাৰটো বন্ধ কৰি দিম বাপেককে গেছটো অলপ বঢ়াই দিলোঁ अब बारी है चिकन ड्राई फ्राई बनाने का তাৱা এখনত চিকেন ফ্ৰাই কৰা থাকি যোৱা তেলখিনিতে আকৌ ফ্ৰাই কৰিম এইফালে দফলাকৈ কাটি থোৱা পিঁয়াজ বিলাহী আৰু কেপচিকাম দি দিছোঁ আৰু স্বাদ অনুসাৰ নমক আৰু অলপ টমেটো কেচাপ দি দিব লাগিব একেবাৰে অলপ বেছিকৈ নহয় দেই আৰু টমেটো কেচাপৰ লগৰি চয়া চচ একেবাৰে অলপ বেছিকৈ দিলে ক'লা হৈ যাব পিঁয়াজ কেপচিকাম বিলাহী বেছি সিজাব নালাগে তাৰ আগতে চিকেনখিনি দি দিব লাগিব আৰু দফলকৈ কটা হৈছে চব্জিবিলাক কাৰণ বেছি সৰুকৈ কাটিলে চব পমি যাব আৰু দেখিবলৈও ভাল নালাগিব অলপ ঢাকি দিছোঁ সিজিবলৈ দিছোঁ এতিয়া ঢাকনখন মেলি দিম মই পুৰা লাগি চাই থাকিব আপোনালোকে পুৰা খানা ৰেডি হৈ গৈছে পুৰা মলমলাই গৈছে মজা লাগিছে খাম আৰু একদম ডকচি পোলাও গোন্ধ মানে গোটেই চাৰিওফালে চাৰিও দিশে পুৰা কি কম দাদা ৰ'ব দাদা কেনেকুৱা লাগিছে ৰাইজ পাৰিছেনে বনাবলৈ খোৱা লাগিছে নে আপোনালোকৰ এয়া জুতি ল'ম দেই এতিয়া খুৱাই দিব এনেই মোক মাংস দিয়া এইটো খাই লোৱা এইটো কি মাংস টান নি বাৰু নাই মাংস ভোজন গ্ৰহণ কৰিলো দেই ৰাইজ এতিয়া এইটো খুৱাম হাজমলা কোনে হাজমলা খাই ভাল পায় কোনে হাজমলা খাই পাদে এইটো কওক হাজমলা খালে এনে পাদা গোন্ধ আহে ন মানুহে এনেই ভাবিব পাতিলে বুলি ঠিক আছে নেক্সট ব্লগত লগ পাম তেতিয়ালে বাই 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 বাই